Hello guys, welcome back my channel boyonlens vlogs. আজি সানডে ঘুৰিব যাব ওলাইছো তো চাই থাকিব ভিডিওটো হেকালৈকে চাও কত কত যাও আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব বাকিখিনি ক'বই নালাগে সো ভিডিওটো চাই থাকিব হ্যাভ ফান চেক ইট আউট সো আৰম্ভ কৰিছো ভিডিওটো চাই থাকক আছে বাসুদেৱ দাস এয়া চাওক পুৰা ৰেডি হৈ আছে বাইকখন মুচি আছে বাইকখন লেতেৰা হৈছে তাৰ মানে পিছফালে বেকগ্ৰাউণ্ডত ফুলবিলাক চাওক কিমান ধুনীয়া ধুনীয়া হৈছে ফুলখিনি ফাইনালি আমি ঘৰৰ পৰা ওলালোঁ আৰু লাহে লাহে গৈ থাকিম কিমান দূৰ যাব পাৰোঁ চাওঁ আৰু য'ত যাব ওলাইছোঁ ভাল ঠাইতে যাম আৰু চাই থাকিব ভিডিঅ'টো ভাল লাগিব বহুত ভাল লাগিব এইটো হ'ল আমাৰ শলমাৰী কালী মন্দিৰ এইটো বহুত ডাঙৰ মন্দিৰ হয় আমাৰ গোৱালপাৰাৰ মাজত আৰু সকলোৱে ইয়াতে আহে পূজা দিবলৈ আপোনালোক আহিব পাৰে যদি আহিব পাৰে আমি এন্ট্ৰি কৰিলোঁ জংঘলৰ মাজেৰে ইমান ধুনীয়া ৰাস্তা অলপ অলপ ভয়ো লাগে ভাত ভালুক হাতীৰ কাৰণে কিন্তু ভালো লাগি আছে কিন্তু ৰাস্তাবিলাক চাওক আজিকালি ৰাস্তা কিমান ধুনীয়া বনাইছে দুপিনে গছ গছনি পাহাৰো আছে চাইডে চাইডে বুজিয়ে পাইছে আমি ক'ত গৈ আছোঁ গাইছ আমি আহি মেঘালয় আহি পালোঁ আৰু এইটো কাপ চাইনবোৰ্ডত লিখা আছে কি লিখা আছে ডিষ্ট্ৰিক্ট নৰ্থ গাৰো হিলছ মংগ্ৰি সংগীতাল পিন নম্বৰ 7894108 আমি এই মেঘালয় সোমাই গ'লোঁ আৰু যাম অলপমান ফুৰি চুৰি আহিম চাম এটা ধুনীয়া ঠাই আছে তাতে সোমাম অলপমান চ' চাই থাকিব ভিডিঅ'টো বহুত ভাল লাগিব আৰু আজি ৰাস্তা ইমান ভিতৰতে ৰাস্তাবোৰ ইমান ভাল হৈছে মেঘালয় আজিকালি একদম বহুত বেটাৰ হৈছে আমি আহি পালোঁ ফাইনেলি ঠাইটো লিখা আছে চাওক ৱে টু বিচ আমি এইখিনি দি যাম বিচৰ মাজেৰে পাহাৰৰ মাজত বিচ ক'ত পায়ে তথাপি আমি যাই আছোঁ এটা যি দেখি থাকক একদম ধামাকা মজাৰ জেগা একেবাৰে আমি আহি পালোঁ আৰু ইয়াতে বাইকখন পাৰ্কিং কৰিম আমি আহি পালোঁ ঠাইটো আৰু বাইকটো পাৰ্কিং কৰিলোঁ ইয়াত চাওক বাইকবিলাক ইয়াতে ৰখাই আছে চ' আমি এতিয়া ভিতৰত সোমাম লাহে লাহে চাই থাকিব ভিডিঅ' ঠাইবিলাকত চাওক চাৰিওফালে সৰু সৰু দোকান আছে আৰু মাতনি গমে পাইছে চাগে লোক কোন হয় সিহঁতে মেঘালয়ৰ ট্ৰাইবেল মানুহবিলাক হয় আমি গৈ আছোঁ এই যাব খুজি আছোঁ গৈ আছোঁ চাই থাকিব আৰু চাওক সৰু সৰু বস্তু ফল কমলা চব্জি তব্জি চব পাই ইয়াত Hey guys, so আমি আহি পাইছোঁ ইয়াতে ফাইনালি বাংগালমুৰা বিচ চ' ভিডিঅ'টো চাই থাকিব ভিতৰত আৰু মজা মজা বস্তু আছে চাই থাকিব আমি পালোঁ ঠাইটো আৰু ভিতৰত সোমাম আমি আৰু টিকেট ল'ব লাগিব এডাল্ট হওক আৰু চাইল্ড হওক সকলোৰে কাৰণে 10 টকাকৈ টিকেট আমি দুটা টিকেট ল'লোঁ ফাইনেলি আমি আহি পালোঁ আমি দামচান ৰিভাৰ চাইডত আপোনালোকে চাম সকলোখিনি দেখাই দিম আৰু আপোনালোকে আহিব ইয়াতে সকলো মানুহ বহুত মানুহ আছে আৰু আহি আছে আৰু বতৰটো ইমান ধুনীয়া হৈছে আৰু বহুত মজা লাগিব সকলোকে আহিবলৈ নাপাহৰিব আৰু ইয়াতে সম্পূৰ্ণ মই দেখাই দিম ইয়াতে চাব পাৰিব আৰু যেতিয়া মন যাব বিন্দাছ চাওক সকলো টাইমতে খোলা থাকে আৰু হয়তো মই দাদাক এটা সুধিলোঁ মাজে মাজে কিবা এটা ফাংচন ডাঙৰ ফাংচন হয় মই এইবাৰ খবৰ ল'ম যদি হয় মই পাৰিলে আহি যাম ইয়াতে তো চাই থাকক ভিডিঅ'টো শেষলৈকে চাই থাকক আমি ভিতৰত সোমাওঁ
টাইমত বৰষুণ আহি পাইছে কি কৰিম ওচৰত দোকান এটা আছিল তাতে ভিতৰত সোমালোঁ আৰু একো নাখালেতো ভিতৰত সোমবাও নিদিব সেইকাৰণে মই চব খাই আছোঁ দুজনে গোৱা যাব নহ'লে কি হ'ব ইয়াতে আমাৰ লোকেল গোৱাই এটাই আছে আহি যাব সকলোৱে ইয়াতে মস্তি ফিলিংছটো সেইটো ল'লে হ'ল যে গোৱাত আহি পাইছোঁ আমি সেয়া আমি এইফালে যাম খোজকাঢ়ি কাঢ়ি ব্ৰিজটো ইমান ডাঙৰ টেনশ্যন নাই লাহে লাহে যাব লাগিব নহ'লেতো উপায় নাই কৰি কিনে গ'লোঁ আৰু উপায়তো নাই খিনি ফুটেজ দামচান নদীটোৰ মাজৰ পৰা আমি মাজত আহিছোঁ এই সৰু চিৰিটোৰে আহিছোঁ মাজত আৰু নদীৰ মাজে মাজে বহা ঠাই আছে ধুনীয়া ধুনীয়া বহা ঠাই অলপমান পানী আছে বেছি পানী নাই অলপ পানী আছে আৰু এগেইন আমি ওপৰত উঠি আহিলোঁ সেই ঠাইত পৰা উঠি আমি এতিয়া গোটেইখিনি এবাৰ ভালকৈ এবাৰ দেখাই দিম সকলোকে তাৰপিছত ভিডিঅ'টো সামৰিম ঘৰত যাব লাগিব যিহেতু জুইচবিলাক দেখি লোভ লাগিছে চাওঁ কিমান দাম খাই ল'ম ৰ'ব বেছি দাম নহয় 20 টকাহে কিমান দাম 20 টাকা আৰু এইটো হ'ল ইয়াৰ স্পেচিয়েল ঝালমুড়ি খাম দাম বাইক লৈ চিধা ঘৰত যাম বাই বাই